নমস্কাৰ, ৱেলকাম টু বৰ্ণালীজ কিটচেন। জন্মাষ্টমীৰ উপলক্ষে আজি আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হ'ল কেঁচা মিঠৈ। কেঁচা মিঠৈ বনাবলৈ খুবেই সহজ। চাওঁচোন আহক আজি আমি কেনেকৈ বনাইছোঁ কেঁচা মিঠৈ। ইয়াৰ বাবে মই লৈছোঁ 4 বাটি পিঠাগুড়ি, এবাটি পিচি লোৱা চেনি, পিঠাগুড়িখিনিৰ জোখত অলপ নাৰিকল পিচি লৈছোঁ, 1 চামুচ ঘিউ, অকণমান ইলাচি পাউডাৰ, এতিয়া অলপ গাখীৰ দি পিঠাগুড়িখিনি ভালকৈ সানি লওঁ। পিঠাগুড়িৰ পৰিমাণ চাইহে গাখীৰ দিব। বেছিকৈ গাখীৰ দি দিলে পিঠাগুড়িখিনি পনীয়া হৈ যাব পাৰে। এতিয়া এইখিনি মিঠৈ বনাব পৰা হৈ গৈছে। এতিয়া এটা এটাকৈ মিঠৈখিনি বনাবলৈ আৰম্ভ কৰিম। এতিয়া মিঠৈখিনি বনাই প্ৰায় হৈ গৈছে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। যদি ভাল পালে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।